বিশ্বনাথত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰিজাউল কৰিম চৰকাৰ উপস্থিত হৈ ধলপুৰত উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী। বিশ্বনাথ মহাবিদ্যালয় আমচু গোটৰ চতুৰ্থতম দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। আজি সদৌখন ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ মহাবিদ্যালয় আমচু গোটৰ চতুৰ্থতম দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। লগতে আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজাউল কৰিম চৰকাৰ বিশ্বনাথ জিলাত উপস্থিত হৈ বিশ্বনাথ জিলা সমিতিৰ সাংগঠনিক দিশসমূহ বিষয়ে বিতংভাৱে আলোচনা কৰে আৰু আগন্তুক সাংগঠনিক কাম কাজ কি পৰ্যায়ত আগুৱাই নিব পৰা যায় সেই সন্দৰ্ভতো আলোচনা কৰে। লগতে সভাপতি ৰিজাউল কৰিম চৰকাৰে বিশ্বনাথত উপস্থিত হৈ ধলপুৰত উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে। বিগত 2 বছৰে শিক্ষাৰ পৰা বঞ্চিত হৈ থকা ধলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ অতি শীঘ্ৰে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে। ধলপুৰত উচ্ছেদিত 2000 পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ লগতে ভূমি প্ৰদান কৰি পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে। অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নেতাগৰাকীয়ে। চাওক, ধলপুৰ কাণ্ড 2021 23 ছেপ্টেম্বৰত এই ধলপুৰ কাণ্ডটো সংঘটিত হৈছিলে। আসলে ধলপুৰ অঞ্চলত যি চৰ অঞ্চলত বসবাস কৰি আছিলে সংখ্যালঘু সমাজ, এই সমাজখিনিক চৰকাৰে অন্যায়ভাৱে আক্ৰমণমূলকভাৱে সেই অঞ্চলৰ পৰা উচ্ছেদ কৰি প্ৰজেক্টৰ নামত যি ভেকভাওনা কৰি পেলাই কৰিলে, এই কাৰ্যক আমি তীব্ৰভাৱে তেতিয়াও নিন্দা কৰিছোঁ, আজিও নিন্দা কৰিছোঁ। সেইসকল মানুহ আজিও যাযাবৰী জীৱন যাপন কৰিছে, ভূমিহীন হৈ পৰিছে। আজিও ধলপুৰত 1000তকৈ অধিক পৰিয়াল আজি সংস্থাপন নোহোৱাকৈ আছে। গতিকে চৰকাৰক আজিৰ তাৰিখত আমি দাবী উত্থাপন কৰিছোঁ যে ধলপুৰ অঞ্চলত আজিও 1000 পৰিয়াল আছে, তেওঁলোকক ভূমিহীন মানুহ হৈ পৰিছে। গতিকে তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই তাত নিহত হৈছিলে, আহত হৈছিলে তেওঁলোকৰ উপযুক্ত পৰিয়ালসকল আজি মই পৰিয়ালক সাক্ষাৎ কৰিছোঁ। পৰিয়ালৰ যি অৱস্থা সজ্জাগত হৈ আছে, মাতৃ সজ্জাগত অৱস্থাত আছে। গতিকে সেই পৰিয়ালসকলক উপযুক্ত এটা ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ধলপুৰ অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে কয় যে শিক্ষাৰ ক্ষেত্ৰত আমি সংখ্যালঘুসকলক অগ্ৰাধিকাৰ দি আছোঁ, শিক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাব, মাদ্ৰাছা বন্ধ কৰি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। গতিকে মুখ্যমন্ত্ৰীক মই আজিৰ তাৰিখত মুকলি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধলপুৰত যে আজিও প্ৰায় 2000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ পৰা 2 বছৰৰ পৰা বঞ্চিত হ'ল, ইয়াৰ দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইসকল মানুহক ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব কিয় বিচৰা নাই? মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ যে ধলপুৰৰ পৰা এই ল'ৰা ছোৱালী যে শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক কেতিয়া আপুনি ডক্টৰ ইঞ্জিনিয়াৰ বনাব? এই কথাটো অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক ৰাজহুৱা কৰিব লাগে। তাতে আজিও বহু মানুহ অনাহাৰে আছে। আজি ধলপুৰত যি গৰুকুটি প্ৰকল্প, আজি যিটো ভেকভাওনা, আজি বিভিন্ন সময়ত কেলেংকাৰী দেখিবলৈ পাইছোঁ। আজি বিভিন্ন সময়ত দেখিছোঁ ধলপুৰত যি গৰুকুটি প্ৰকল্প হৈছে, আজি চৰকাৰে কিমান টকা পাইছে? আজি যদি সেই মাটিখিনি চৰ অঞ্চলৰ মানুহখিনিক যদি খেতি কৰিবৰ কাৰণে দিলেহেঁতেন, চৰকাৰে তাৰ পৰা এটা ভাল ৰেভিনিউ পালেহেঁতেন। কিন্তু সেইখিনিৰ পৰা আজি চৰকাৰে নিজেও বঞ্চিত হৈছে। চৰকাৰে কেৱল সংখ্যালঘু হোৱাৰ বাবে আৰু হিন্দু মুছলমান কৰি ৰাজনীতি বা ৰাজনৈতিক ঘাটিখন সুৰক্ষা দিবৰ কাৰণে চৰকাৰে আচলতে এই ধৰণৰ চৰ অঞ্চলত উচ্ছেদ কৰি এক অমানৱীয় পৰিৱেশ সৃষ্টি কৰিছে। গতিকে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰীয়ে পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মানুহৰ ওপৰত অন্যায় অত্যাচাৰ কৰিলে, মানুহক গুলিয়াই মাৰিলে, মানুহক বেঘৰ কৰিলে, মানুহৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত মুখৰ ভাত কাঢ়ি ল'লে, ইয়াৰ অভিশাপ কিন্তু বিজেপি চৰকাৰৰ লাগিব। আৰু ইয়াৰ অভিশাপে কিন্তু এই চৰকাৰখনক শেষ কৰি পেলাব, এইটো নিশ্চিতভাৱে আপোনালোকে থাকক। গতিকে আজিৰ এই 23 ছেপ্টেম্বৰ তাৰিখে মই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধলপুৰৰ প্ৰতিটো মানুহক পুনৰ সংস্থাপন আৰু ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকক স্বাস্থ্যৰ হস্পিটেল বনাব লাগে আৰু তেওঁলোকৰ যিখিনি যাৱতীয় মৌলিক অধিকাৰ আছে সেই অধিকাৰখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথায় এইসকল মানুহৰ কাৰণে আমি যি ধৰণে আন্দোলন কৰি আছোঁ, আইনগতভাৱে যুঁজি আছোঁ, ৰাস্তাটো যুঁজি আছোঁ, আৰু ইয়াতকৈ ভয়াৱহভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব।